এতিয়া যাই আছোঁ পিকনিক খাবলৈ। বহুত বস্তু ল'ব লগা আছে। কেৰাহী ডেক্সি লৈ লৈছোঁ আগত, আৰু ইখনত লৈ লৈছোঁ খৰি। এতিয়া ভৰাম তেল, লগত আছে পাত বিলাচৰ লগত বিলাহী আলু কিবা কিবি পিঁয়াজ চিয়াজ তেল ভৰাই ল'লোঁ ভালকৈ যাবৰ কাৰণে। এতিয়া গাহৰি মাংস লৈ ল'ম। হয়, পূৰা বঢ়িয়া চাই মাংস লৈ লৈছোঁ। ভালকৈ পিচ পিচ কৰি দিলে মাংসখিনি আমাক। পানী লৈ ল'ম। চাউল দি আছে 3জন মানুহৰ কাৰণে চাউল লৈ লৈছোঁ 1 কিলো। ধুনীয়াৰ দাবাম, ভাত নহয় মাংস। এই দেখো গাড়ী বসি আছে। এই চব বোম মাছ মাৰি আছে। ধুনীয়াৰ পানী হৈছে, বহুত পানী হৈছে জেগাবিলাকত। এয়া আবেলিৰ ঘাট পালোঁ আমি। এতিয়া আৰু পানী এড কৰি আগত যাব লাগিব অলপ। পচতীয়া গাছ ছিঙি আছে এতিয়া, কিন্তু এতিয়া আৰু বহুত বেয়া হৈ গ'ল। এই চাওক আমাৰ বস্তু, আৰু ইফালে চাওক বৰষুণ, ইফালে বৰষুণ, এই চাওক জুই, ইফালে জুই। বন্ধু আমি এতিয়া কি কৰোঁ, আমাৰ উপায় নাই আৰু। এই চাওক নদীৰ পানী আহি নদীৰ পানী চাওক। এই চাওক আমাৰ পানী ভৰ্তি হৈ গ'ল। বন্ধু কেনেকুৱা লাগে এইটো। আৰু এতিয়া চাওক বেলেগ পুৰা পানী ভৰ্তি, ওপৰৰ পৰা দি আছে পানী। মোবাইল ভিজিল লগত আমাৰ কেৰাহীত মানে হেৰি হৈ গ'ল চাওক। এয়া আমি বৰষুণৰ বাজত আমাৰ কেৰাহী জ্বলি আছে। লগত দিছোঁ আমি খৰি, তলত জুই। এই মাংস আৰু আলু আৰু নিমখ দি দিলোঁ। এতিয়া হৈ আছে আমাৰ। এই চাওক, কিন্তু ওপৰৰ ফালৰ পৰা দীঘল ঠেঙীয়া আহিছে, ওপৰৰ পৰা দিবা ধৰিছে। এইটো ওপৰৰ ফালে চাওক, এইখিনি তলত দেখালে এইটো চাওক। ইফালে বৰষুণ। আমাৰ এতিয়া মাংস খোৱাটো দূৰৰ কথা, আমাৰ এতিয়া বৰষুণে দেখোন দি আছে। বৰষুণ পৰিও আছে, জুই জ্বলিও আছে। এই জুই লাগিছে, লাগিবই। এই চাওক ব্ৰহ্মপুত্ৰৰ পাৰত বহি আছোঁ আমি এতিয়া। তপবন পিকনিক স্পটত আছোঁ আমি। আমাৰ আলু আৰু মাংস একেলগে বইল হ'ব দিছিলোঁ, বইল হৈ গ'ল। বৰষুণো দি আছে, আমি জল্দি বনাব লাগিব। বহুত বৰষুণ দি আছে মানে। এতিয়া গৰম কেৰাহীটোত তেল ঢালি দিলোঁ। পূৰা বৰষুণ দি আছে চাওক, পানীও পৰি আছে ওপৰৰ পৰা বৰষুণৰ। বহুত পানী পৰি আছে চাওক, খৰিবিলাকো ভিজি গ'ল আমাৰ। এতিয়া লগতে আমি মাংস, আলু, পিঁয়াজ, জলকীয়া একেলগে কাটি থৈ দিয়া আছিল, একেলগে ঢালি দিলোঁ গোটেইখিনি। এতিয়া ভালকৈ এইখিনি লৰাব লাগিব। লৰাই দিলে এইটো চাব পাৰে, পিঁয়াজবিলাক আমাৰ ডাঙৰ ডাঙৰ কৰি দিয়া হৈছে। আজি খাই বহুত ভাল লাগে এনেকুৱা কৰি দিলে। লগতে দিলোঁ নিমখ আৰু মছলাও দিব লাগিব। এতিয়া হাততে আছে, এই চাব পাৰে। আদা নহৰু পেষ্ট আৰু বাকী চিকেন, জিৰা, গৰম মছলা, ধনিয়াৰ গুড়ি। লগতে দিলোঁ হালধিৰ গুড়ি। বহুত ধঙা ওলাইছে বৰষুণ দি থকাৰ কাৰণে। এতিয়া দিয়া হ'ব আদা নহৰু পেষ্ট, লগতে দিম এতিয়া শুকান জলকীয়াৰ গুড়ি দি দিলোঁ, আৰু লগতে দিয়া গৈছে জিৰাৰ গুড়ি, আৰু লগতে দিম আমি গৰম মছলা। চব ঢালি দিছোঁ একেবাৰে। এতিয়া ভালকৈ লৰাই থাকিব লাগিব, লৰাই আছে। এতিয়া দি দিম মিট মছলা। এয়া মিট মছলাও ঢালি দিলোঁ। এতিয়া আমি 3টামান বিলাহী কাটি দিম। আমাৰ চব পিনৰ পৰা বৰষুণ দিছে, এই চাওক বৰষুণে হৈ গৈছে চবফালে। পূৰা বনাই আছোঁ, চাই থাকিব। পূৰা বৰষুণত পানী পৰি আছে গাত, টুপ টুপ বাৰচা পানী হৈ গৈছে। অলপ পানী
এতিয়া পানী দিয়া দি চলি আছে টুপ টুপ বৰ্ষা পানী গাহৰি মে আগ লাগে কি হৈ আছে এই চাওক এতিয়া ভাত বনাবৰ কাৰণে এইটোত বনাম এইটো আৰু আখি ল'ব লাগিব নদীত পানী দি দিছোঁ পুৰা খৰি দিয়া চলি আছে চাউলটো আনা চাউলটো ক'ত আছে আমি মাংসখিনি ঢাকন দি থৈ দিছোঁ মাংস হৈ থাকিব এতিয়া চাউল বনোৱা হ'ব চাই থাকিব আপোনালোকে ঢাকনাখন ওলোৱা এতিয়া আমাৰ এই ভাতটো চাওক ইফালে গাহৰি হৈ আছে তো ভাত ধুই দি অলপ ঢাকনাও ধুব লাগিব বোলে আমাৰ খালি ধোৱা ধুই পানী ইফালে আছে দিয়া দি ভাতটো ডাঙৰ চাইডত দিছোঁ ভাত কাষত আছে গাহৰি পুৰা ভাজি আছে পুৰা চাওক এনেকুৱা কৰি খাই পুৰা পিকনিক পুৰা মজা লাগি যায় পাৰিলে এনেকৈ কৰি খাই চাব আপোনালোকে বৰষুণৰ বতৰত পিকনিক আমাৰ মাংসত পানীৰ বেছি দিব লগা হোৱা নাই বৰষুণৰ পানীয়ে পৰি আছে কেৰাহীত এই চাব পাৰে এই চাওক চবফালে পানী বনাই আছে আমাৰ ই সঞ্জীৱ কলিতা এইফালে চাই লওক কেনেকুৱা হ'ব আজি হৈছে আজি পুৰা মজা হ'ব মজা এইটো চাওক এইটো চাওক বৰষুণ দিব পাৰে আমাৰ মাংসৰ কালাৰ চাওক মজা টেষ্টি এনেকৈ কৰি বনাই খাব পাৰে আপোনালোকে এই চাওক আমাৰ আলু সিজি গ'ল বৰষুণ দিব পাৰে আমাৰ কিন্তু মাংস তৈয়াৰ এতিয়া আমি ভাজা মাংস ৰাখি থৈ দিম খাবৰ কাৰণে এতিয়া পানী ঢালি দিলোঁ বেছি পানী নিদিওঁ ভাজা মাংসখিনি চাওক মজা টেষ্টি হৈছে এই চাওক চবফালে বৰষুণ দিছে ব্ৰহ্মপুত্ৰ নদীত পূৰা পানীয়ে পানী দেখিছে আমি বহুত বেয়া টাইমত পিকনিক খাবলৈ আহি গ'লোঁ চবফালে বৰষুণ ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে আমি এতিয়া তপবনত আছোঁ তপবনত গোটেই পানী চাব পাৰে গোটেইফালে আমাৰ আঞ্জা 15 মিনিট 20 মিনিট হৈয়ে গ'ল বহুত ধঙাইছে পূৰা জুই পূৰা উঠিছে এতিয়া চাওক মাংসকে টেষ্ট কৰোঁ তো মাংস ভালছে এক পিচ ল'ব লাগিব এইটো লৈছোঁ পূৰা বঢ়িয়া গাহৰি খাব ই বনাইছে আমি আৰু আহি আছে পুৰা মজা ভিডিঅ'টো চাবই লাগিব দেই আৰু চাবই আৰু আপোনালোকে চাবই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছে ইমান বৰষুণতো কষ্ট কৰিছোঁ আমাৰ নিচিনা কষ্ট কোনো নকৰে আৰু এনেকুৱা আৰু ভাবিব নোৱাৰে এনেকুৱা বৰষুণৰ মাজত এই চাওক ইফালে চাওক আমাৰ পানীৰ মাজত চমক আহি যোৱা 3 ইডিয়েটছ আমি হয় এই চাওক পানীৰ 3 ইডিয়েটছ বুলি আমি 3 ইডিয়েটছ হয় এতিয়া বৰষুণ দি আছে ওপৰত আকাশ চাই লওক পুৰা বৰষুণ আৰু আমাৰ পানী এই পানী এনেকুৱা পানী আমি এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত খাই থাক আৰু আমাৰ চেনেলটো আপোনালোকে যদি চাই ভাল পায় ছাবস্ক্ৰাইব কৰিব আৰু যদি চাই ভাল নাপায় ডিছলাইক কৰি দিব কোনো কথা নাই তো আপোনালোকে চাব আৰু মজা লুটি থাকিব প্ৰায় আমাৰ মাংস আঞ্জা হৈ গ'ল এতিয়া ভাতটো বহাই দিব লাগিব চাইডতে আছে ইয়াতে অলপ ফটো চটো উঠি আছে বৰষুণৰ মাজত চাওক কিমান বৰষুণ দিছে বৰষুণে আমাৰ মাংস কমপ্লিট হৈ গ'ল এতিয়া মাংসখন নুমাই দিম পানী শুকাই গৈছে পুৰা মজা ফ্লেভাৰ আহিছে এতিয়া ভাতটো বহাই দিলোঁ মাংসটো আমাৰ হৈ গ'ল এইটো পানীৰ মাজত বৰষুণ এই চাওক আমাৰ ভাত চলি আছে ওপৰত মাংসৰ ঢাকন উপায় নাই ওপৰত বৰষুণ আন্ধাৰ হ'বই আৰু আমাৰ এই কলিতা আৰু ইফালে আমাৰ চৌধুৰী চব মজা মাংস চাংস হৈ গ'ল আপোনালোকে বৰষুণৰ মাজতো আজিলৈকে খাই পোৱা নাই এনেকুৱা কৰি আমি কেনেকুৱা কৰি পিকনিক খাইছোঁ অবতৰত পিকনিক আপোনালোকে চাই থাকিব ভিডিঅ'টো পুৰা সম্পূৰ্ণকৈ পুৰা মজা আমি খাম পিকনিক খাম অবতৰত পিকনিক মজা লাগি যায় এনেকৈ খাব ভাল লাগে বেয়া নালাগে
বহুত কষ্ট হৈছে, তাৰে মাজতে আমি বহুতখিনি কৰিলোঁ। আমাৰ লগৰ 3জনে কৰিলোঁ, আমি 3জন আহিছোঁহে। আমি 3জনে বহুতখিনি কৰিলোঁ। আপোনালোকে খালি চাই থাকিব আৰু মজা লৈ থাকিব। এইটো জহা চাউল, এয়া আমি জহা চাউল বনাই আছোঁ এতিয়া। জহা চাউল এণ্ড পৰ্ক, জহা চাউলৰ লগত পৰ্ক কাৰী। এইটো চাওক, বৰষুণ দিব পাৰে, আমাৰ চাউল কিন্তু হৈ আছে। খৰি জহা চাউল গোন্ধ ওলাই গৈছে। বঢ়িয়া জহা গোন্ধ লাগিছে। খৰি দেখিছে ভিজি আছে, তথাপিও আমি জ্বলাই ৰাখিছোঁ। আমিয়ে খাম। আমাৰ ভাত কমপ্লিট হৈ গ'ল। এই চাব পাৰে, মাংস প্লেট ঢাকি থৈ দিয়া আছে ভাতত। এইটো চাওক, পূৰা ভাত কমপ্লিট। ইমান আৰু আহি গ'ল। আমিও ভাত মাংস বেছি কৰি বনাইছিলোঁ, টেনশ্যন ল'ব একো নালাগে, মজা হৈ যাব মজা। বৰষুণটোও কমি গ'ল, বৰষুণটোও নাই। 6:30 বাজিল, বৰষুণ নোহোৱা হৈ গ'ল, আন্ধাৰ হৈ গ'ল ৰাতি। সেইকাৰণে আমি ভাতটো খাই দিম এতিয়া, আৰু তাৰপিছত ঘৰে ঘৰে। এতিয়া আমাৰ বহুত ৰাতি হৈ গ'ল। এতিয়া চাওক, আমি এতিয়া ৰাতি পিকনিক কৰি আছোঁ, অবতৰত পিকনিক। আমাৰ এইফালে জুই জ্বলি আছে, জুই পুৱাই আছে মানুহবিলাকে। বৰষুণ শেষ আমাৰ এতিয়ালৈকে ভাত খোৱা হয় নাই। বহুত মানুহ আছে, দেখা নাপাব আপোনালোকে। এইটো চাই লওক, এইফালে গাড়ী ৰখি আছে। এইটো চাই লওক, থপৰাবিলাক চিনি নাপাব চাগে। এইটো চাই লওক। চেনেলটো মানে আপোনালোকে সাবস্ক্ৰাইব আৰু লাইক গোটেই শ্বেয়াৰ গোটেই কৰি দিব দেই। ইমান কষ্ট কাম আপোনাৰ কোনো নকৰে আৰু আমি কৰিছোঁ। এতিয়া আমাৰ ভাত বাঢ়া চুৰু হৈ আছে। এনেকুৱা বাকি ল'লোঁ, এতিয়া ভাতটো বাঢ়ি দি আছে আমাক লাহন দাই। এতিয়া আমাৰ গোটেইকেইটাই একেলগে ভাত খাম, গাড়ীৰ লাইট জ্বলাই। এতিয়া আৰু ভাতটো খাই দিম। এইটো আমাৰ মাংসখিনি গাহৰিৰ, বঢ়িয়া টেষ্টি। এনেকুৱা কৰি বনাই খাব পাৰে আপোনালোকে, বঢ়িয়া লাগে। এতিয়া আমিও পূৰা খাই দিম। চবে খাই আছে, চাওক কেনেকুৱা কৰি খাই আছে চবে। পূৰা এতিয়া গাহৰিৰ লগত খোৱা হ'ব পূৰা। কেনেকুৱা হৈছে? মজা গাহৰি বে। গাহৰি মাৰি আছোঁ, মজা চাই থাকিব, মজা কৰি। চালিয়া গাহৰি মজা। পিকনিক কৰোঁতে আমাৰ ৰাতি হৈ গ'ল। কি ক'বা, আমাৰ পিকনিক আজি কেনেকুৱা হ'ল? মজা হৈছে বৰষুণত। ট্ৰেইন আহি আছে এতিয়া, এই চাই লওক। এতিয়া আৰু আমি ঘৰ পালোঁৱে, 6 মাইল পালোঁ। যেতিয়া ঘৰ পালোঁ, আৰু আজিৰ কাৰণে দিলোঁ আপোনালোকক বাই বাই।